হাই ফ্ৰেণ্ড, ৰেচন কাৰ্ডৰ নতুন তালিকাখন প্ৰকাশ পাইছে। অসম চৰকাৰে বহুতৰ নাম লাখ লাখ মানুহৰ নাম কৰ্তন কৰিছে। এই নতুন লিষ্টত আপোনাৰ নামটো আছে নে নাই আপুনি কেনেকৈ চেক কৰিব বা লিষ্ট আছে নাই কেনেকৈ চাব, ইয়াৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাম আমি এইটো ভিডিঅ'ত। আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক আমাৰ এই ভিডিঅ'টো। আপুনি আপোনাৰ হাতত থকা মোবাইলটোৰ পৰা ক্ৰম ব্ৰাউজাৰখন আপুনি অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰত আপুনি লিখিব RCMS আছাম বুলি আপুনি লিখি সাৰ্চ কৰিব। অলপ লোডিং লৈ নেক্সট এটা পেজ ওলাই আহিব। এইটো পেজত আপুনি অলপ জুম কৰি মই দেখুৱাই আছোঁ। ইয়াত লিখা আছে ৰেচন কাৰ্ড। এই ৰেচন কাৰ্ড অপশ্যনটো আপোনালোকে অ'কে কৰিব। তাৰপিছত ইয়াত আহিছে ৰেচন কাৰ্ড ডিটেইলছ, এইটোত আপোনালোকে অ'কে কৰিব। ইয়াত এটা কেপচা কোড আছে। এই কেপচা কোডটো আপোনালোকে এই বাকচটোত যেনেকৈ আছে তেনেকৈ আপোনালোকে বহুৱাই ভেৰিফাই অপশ্যনটোত আপোনালোকে অ'কে কৰি দিব। ভেৰিফাই অপশ্যনটোত অ'কে কৰাৰ লগে লগে নেক্সট এটা পেজ আহিব। ইয়াত চাওক ষ্টেটটো দিয়া আছে আছাম। এতিয়া আমি ডিষ্ট্ৰিক্টটো বহুৱাই দিম। এতিয়া আপোনালোকে ডিষ্ট্ৰিক্টটোত অ'কে কৰি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো ইয়াত বহুৱাই দিব। আমি আমাৰ ডিষ্ট্ৰিক্টটো বহুৱাই দি আছোঁ। এতিয়া আকৌ অলপ জুম কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত দিয়া আছে DFSO, ইয়াত আপোনালোকে অ'কে কৰি এইটো ফাৰ্ষ্টত যিটো আছে সেইটো বহুৱাই দিব। আকৌ এইটো চাইডত আহিব, ইয়াত দিয়া আছে TFSO, ইয়াত আপোনালোকে প্ৰথমত যিটো দিয়া আছে এইটো আপোনালোকে বহুৱাই দিব। আকৌ এইটো চাইডত আহিব, ইয়াত আহিব FPS, ইয়াৰ পৰা আপুনি যিজন দোকানীৰ পৰা আপোনালোকে ৰেচন কাৰ্ডৰ মালখিনি আনে সেইজন দোকানীৰ নাম ইয়াত বহুৱাই দিব, ইয়াৰ পৰা বিচাৰি উলিয়াই। এইটো পিছত আহিব, আহি পিনে স্কিমত আপোনালোকে অ'কে কৰিব। ইয়াৰ পৰা অল চিলেক্ট যিটো আছে তাত আপোনালোকে অল চিলেক্টত অ'কে কৰিব। অলপ লোডিং ল'ব। এতিয়া আকৌ এইটো চাইডত আহিব, ষ্টেটাছত আপোনালোকে অ'কে কৰিব। ষ্টেটাছত অ'কে কৰাৰ লগে ইয়াত আকৌ আপোনালোকে অল চিলেক্টত অ'কে কৰিব। এইটো চাইডত আহিব, আহি আকৌ আপোনালোকে শ্বৰ্টিঙত অ'কে কৰি আৰু ৰেচন কাৰ্ড যিটো আছে তাত আপোনালোকে অ'কে কৰিব। আকৌ এইটো চাইডত আহিব, আহি পিনে ইয়াত দিয়া আছে RCত অ'কে কৰি অলত আপোনালোকে অ'কে কৰি দিব। ইয়াত আপোনালোকে ৰিপৰ্টত অ'কে কৰি এটাই অপশ্যন আহিব, ইয়াত আপোনালোকে অ'কে কৰি দিব। এতিয়া আকৌ আপোনালোকক মই জুম কৰি দেখুৱাইছোঁ, ওপৰৰ চুকত দিয়া আছে ভিউ ৰিপৰ্ট। সেই ভিউ ৰিপৰ্টত আপোনালোকে অ'কে কৰিব। অলপ সময় লোডিং ল'ব। অলপ সময় লোডিং লৈ আপোনালোকৰ সন্মুখত ওলাই আহি যাব ৰেচন কাৰ্ডটো। এয়া চাওক ৰেচন কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছখিনি। এই দোকানীৰ ওচৰত থকা যিমানখিনি মানুহ আছে গোটেইখিনি মানুহৰ নাম, ৰেচন কাৰ্ডৰ নাম ইয়াত আহি গৈছে। ইয়াত আপুনি এতিয়া চাব পাৰিব আপোনাৰ নামটো ইয়াত আছে নে নাই, কিবাটো আপোনাৰ আত্মীয় কোনোবাৰ ৰেচন কাৰ্ডত নামটো আছে নাই, এই সম্পূৰ্ণ ডিটেইল আপোনালোকে ইয়াত চাব পাৰিব। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব।